নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। এইটো ড্ৰাইভাৰ চাৰ্ট হয়, দেখিছেনে নগৰ কালাৰটো, মাটি কালাৰ। এইটো ড্ৰাইভাৰ হয় চাৰ্ট। ড্ৰাইভাৰ হৈ ওলাই আছোঁ আজি এখন গাড়ী লৈ মাৰ্কেটখনলৈ যাম। আপোনালোকক মাৰ্কেটখনৰ ভিডিঅ' দেখুৱাম, কেনেকুৱা মাৰ্কেট, কিখন মাৰ্কেট, সকলো দেখুৱাম। ব'লক আৰম্ভ কৰোঁ আজি ভিডিঅ'টো। ড্ৰাইভাৰ ওপৰত আছে এলা ড্ৰাইভাৰ, দেখিছেনে এলাত এনেকৈ ইউনিফৰ্ম থাকে। ইয়াত যদি আপোনাৰ ইউনিফৰ্ম নিপিন্ধি গাড়ী চলাই ন, ইউনিফৰ্ম নিপিন্ধে আপোনাৰ ফাইন ভৰিব লাগিব। চিট বেল্ট লগাই লৈছোঁ। ইয়াত চিট বেল্ট নলগালেও ইয়াত মানে কেমেৰা আছে, কেমেৰা ৰাস্তাত কেমেৰা লগাই থৈ দিয়ে। পুলিচে ইমান চেক নকৰে, কেমেৰাতে ধৰা পৰি যায় আৰু নটিচেই আহে আৰু ঘৰলৈ খাই ন। সেইকাৰণে একদম চব ড্ৰেছ লগাই চিট বেল্ট লগাই ৰেডি আৰু যাবলৈ। ৰাস্তাটো চালক কেনেকুৱা একদম ঠাইতে ঠাইতে ঘূৰা মই। এইখন চালং মাৰ্কেট। ইয়াত শাক পাচলিৰ পৰা ধৰি পিনে আপোনাৰ কল, কঁঠাল, আনাৰস যি আছে চব পাব। চব বস্তুৱে ইয়াত পায়। এখন চৰকাৰৰ হয়, চৰকাৰে আপোনাৰ লিড লৈ পিনে পঞ্চায়তক দি থৈ দিছে মাৰ্কেটখন। এখনত একদম ৰিয়েল মূল্য আপোনাৰ পাব, মানে কৃষকসকলে ৰিয়েল মূল্য পায়। দুভাত তিনি হাত নহয়, ইয়াত বিশেষকৈ বজাৰ নাই। সেইকাৰণে মানে ৰাইজৰ সুবিধাৰ কাৰণে এইখন মাৰ্কেট দিয়া হৈছে। ইয়াত দেখিছেনে সম্পূৰ্ণ কোমোৰা। ইয়াত 3খন চিট আছে, দেখিছেনে 3খন কাগজ আছে। বগাখন কৃষকজনে লয়, হালধীয়াখন যোনজন কাষ্টমাৰে লয় তেখেতক দিয়ে, আৰু এই লালখন পঞ্চায়তে ৰাখে। দেখিছেনে 3খনকৈ চিট দিয়ে, এই 3খন চিট চাই লওক। এয়া দাংবটিৰ দাম মাৰি আছে, দেখিছেনে দাংবটি 40 টকা বা 60 টকালৈকে হৈ গৈছেগৈ। আপোনাৰ 60 টকালৈকে দাম মাৰে। যোনে যিমান ডাফ কটা নিচিনা হয়, যেনেকৈ চিনেমাত দেখুৱাই যে ডাফ কাটে, এয়া চাই লওক ইঞ্চি মাৰি আছে। ইঞ্চি 60 টকাৰ পৰা আৰম্ভ কৰি দিছে। ইয়াত 80 টকামান হৈ গৈছে, 70-80 টকা হৈ গৈছে। যোনে যিমান দামত বস্তুটো ল'ব পাৰে, মানে সিমান দামতে আপোনাৰ পচন্দ হ'লে মানে বস্তুটো ল'ব পাৰে। দেখিছে নহয়, দুজনে লিখি আছে। যিমান পচন্দ হ'লে মানে আপুনি বস্তুটো ল'ব পাৰিব, যিমান দাম হ'ব। অভাৰ দাম হয় আপোনাৰ নিজৰ ইচ্ছামতে দাম কৰি ল'ব পাৰে ইয়াত। সেইটো ছিষ্টেম মানে মানুহ এজন দুজনে জানে, এজন মানুহ আছে, এজনে মাইকত কৈ যাব, সেইজনে মাইকত কৈ আছে, দেখিছে নহয়। ইজনে দাম কৰিছে, সিজনে দাম কৰিছে, দেখিছে। সেয়া চাই লওক, দাম যোনে বেছি দিব পাৰে তাকে দিব। দেখিছে দাংবডি চাই লওক, দাংবডি দাম মাৰি আছে, দেখিলে। এয়া চাই লওক মানুহ কিমান মানুহ হৈছে, দেখিছে নহয়। কাৰণ চব দোকানী মানুহ হয়, দোকানৰ মানুহ হয়। এয়া চাই লওক, এইজনে লিখি আছে, দুজন আছে লিখা, এজন লিখি আছে, সেইজনে লিখি আছে, দেখিছে নহয়, দুজনে লিখি আছে। এয়া চাই লওক চেনিকলৰ ইয়াত দামটো বহুত কম হয়। চেনিকল ইয়াত চেনিকল থকা দেখিছেনে, এইবোৰ চেনিকলো আনি থৈ দিছে। ইয়াত দামটো বেছি হয়, কম হয় একেবাৰে চেনিকলৰ দামটো, একেবাৰে দাম নাইকিয়া চেনিকলটো। এয়া চাই লওক লিখি আছে। এয়া কাঠলো দেখিছেনে, কাঠলো অসমৰ কাঠলো ইয়াত ওলাই আছে, দেখিছে। কলডিল আছে, কোমোৰা আপোনাৰ চেনা বুলি কোৱাটো। ইয়াত জাহাজী কলৰ একেবাৰে দাম কম, চাই লওক। জাহাজী কলৰ আপোনাৰ দামটো একেবাৰে কম। ইয়াত চাই লওক 32 টকা অকল কিলো, দেখিছেনে 21 কেজি। ইয়াত চাই লওক এইটো 16 টকা কেজি। এইটো চেনিকলৰ হয়, চেনিকলৰ দামটো একদম কম। ইয়াত কঁঠাল চাই লওক, দুটাতে 250, ইয়াত 3টাত 610 টকা, দেখিছেনে। কৃষকসকলে নিজে নিজে উঠাই আছে, দেখিছে। প্ৰতিখন গাড়ীতে নিজে নিজে উঠাই দিছে। সেয়া চাই লওক, কৃষকসকলে নিজে নিজে উঠাই দিয়ে বস্তুটো। লোৱাৰ পিছত কৃষকসকলে নিজে নিজে গাড়ীত চবৰে গাড়ীতে উঠাই দিয়ে, দেখিলে নাই। এয়া চাই লওক ৰাতি হৈ গ'লগৈ, গোটেই বস্তু বজাৰ খালী হৈ গ'ল, নে কিমান বস্তু আছিলে চবেই দোকানে নিজে নিজে কিনি ল'লে। কিছুমান গ'লগৈ, কিছুমান উঠাই আছে গাড়ী, কিছুমান দেৰিকৈ আহিছে গাড়ী। বস্তুখিনি ল'লোঁ, খালি পইচা দিবলৈ পাহৰি থাকিলোঁ নহয়। পইচাটো লৈ লওঁ। দাংবডি ফুল হৈ আছে গাড়ীবিলাক, দেখিছেনে। দাংবডিয়ে ফুলকৈ ভৰাই লৈছোঁ, দেখিছে। পইচাখিনি দি লওঁগৈ। পইচা ইয়াত ভৰাই থৈ দিয়া আছে, দেখিছেনে। পইচা সদায় সাৱধান, সেইখিনি দি আহিলে 500 টকীয়া থাক দে, সেইটো ৰাতি জাছ এইখিনি এই বস্তুখিনি কিনা বেছি দিব লাগে। সম্পূৰ্ণ লোডটো হৈ গ'ল কল উঠাই, ৰাতি হৈ গ'ল যে দেখি নাপায় ভালকৈ। কল উঠাই লোডটো হৈ গ'ল, যাওঁ এবাৰ। এয়া আচলতে ৰাতি হৈ গ'লগৈ, ঘূৰি আহি গৈ ঘৰ দোকানলৈ আহি আছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, লগতে ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ যদি মোৰ চেনেললৈ আহিছে।
লাইক এটা কৰি কমেণ্ট এটা কৰি দিব। আজিলৈ ইয়াতে সমাপ্ত মাৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।